হেল্ল' মই শিল্পী শইকীয়া আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি ছানডে হয়, মিষ্টাৰ অফিচ বন্ধ আৰু আমি এফালে যাত্ৰা কৰিছোঁ আৰু আমাৰ লগত আছে মোৰ মিষ্টাৰ লগৰ আৰু তেওঁৰ ৱাইফ। আৰু ভাবিলোঁ যে মেমৰিবিলাক ইয়াতে ছেভ কৰি ৰাখিম, চ' কিছুমান ফটো আৰু কিছুমান ভিডিঅ' এইদৰে সাঁচি ৰাখিলোঁ ভিডিঅ' কৰি। আৰু আপোনালোককো দেখাই যাম আমি ক'ত ফুৰিলোঁ। এয়া আমি আহি চানডুবি পাই গ'লোহি। পাহাৰৰ কাষত অৱস্থিত এক প্ৰাকৃতিক পৰিৱেশ সুন্দৰ। ইয়াত নৌকা যাত্ৰাৰে ভ্ৰমণ কৰিব পাৰি, কিন্তু বৰ্তমান বন্ধ ৰাখিছে। চ' কাষতে ৰখাই থোৱা নাৱত উঠি কেইখনমান আমি ফটো ল'লোঁ। আৰু এয়া মোৰ মিষ্টাৰ লগৰজনৰ ৱাইফ মনিকা শৰ্মা আৰু এইজন মিষ্টাৰ ফ্ৰেণ্ড হয়। আৰু তাতে দেখা পালোঁ এজোপা গছত মানুহে ধুনীয়াকৈ কাটি এগৰাকী নাৰীৰ চিত্ৰ অংকন কৰি ৰাখিছিল। সুন্দৰ পৰিৱেশ। আৰু এইটো এটা ওখ ভিউ পইণ্ট হয়। ইয়াৰ পৰা সুন্দৰকৈ ইয়াৰ সৌন্দৰ্য প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰি। আৰু আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ, আপোনালোককো দেখালোঁ। কেনে লাগিলে? ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি চোৱাৰ বাবে থেংক ইউ।